নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ লকডাউনত থকা আমাৰ এক ডেৰ মাহে হ'ল এনেকৈ আৰু এতিয়া মোদী চৰকাৰে লকডাউন 3.0 ষ্টাৰ্ট কৰি দিলে সো নাজানো এতিয়ালৈকে এইটো কৰোনা ভাইৰাছটো থাকিব আমি এনেকৈ লকডাউনত থাকিব লাগিব এতিয়া এসেনশিয়াল সাৰ্ভিসবোৰ বাহিৰে সবে বন্ধ কৰি থোৱা আছে ডেন্টাল ট্ৰিটমেন্ট এতিয়ালৈকেতো বন্ধ এই সময়ছোৱাত যদি দাঁতৰ বিষ হয় তো টেম্পৰেৰীকে আমি কেটামান ঘৰতে ব্যৱস্থা কৰিব পাৰিম যে বিষটো যেন কমাই থাকে এটো কিন্তু পার্মানেন্ট সলিউশন নহয় ডেন্টাল ট্রিটমেন্টটো খোলা দিলে ডাক্তৰৰ ওচৰত গৈ কিনে কিয় বিষটো হৈছিলে কাৰণটো লয় ট্ৰিটমেন্টটো কিন্তু ল'ব লাগিব নহলে বিষটো মাজে মাজে হৈ থাকিব প্ৰথম টিপটো হ'ল গ্লাছ এটাত কুহুমীয়া গৰম পানী লৈ তাত আধা চামুচ নিমখ দি কিনে 1 মিনিটৰ কাৰণে কুলকুলি কৰিব তেতিয়া 3-4 বাৰকে কৰিব পাৰিব সৰু ল'ৰা-ছোৱালী আৰু ডাঙৰ মানুহ দুইটা কাৰণে হয় এটো নেক্সট টিপটো হ'ল টাৱেল এখনত বৰফ কেইটুকুৰামান লৈ কিনে যত বিষ হৈছে তাৰ বাহিৰৰ স্কিনখনত 15-20 মিনিটৰ কাৰণে লগাই থৈ দিব পাৰে তাৰপিছত 15-20 মিনিটৰ কাৰণে নলগাব এনেকৈ দিনটো 3-4 বাৰ কৰিব সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহলৈকে এটো কৰিব পাৰে কেটামান জেলৰ নাম কম ওচৰ ফাৰ্মাসীত ইজিলি পাই যাব এগেটা প্ৰথম জেলটো হ'ল ওৰাকুল জেল 4 মাহ বয়সৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহৰ কাৰণে হয় এটো দাঁতৰ বিষৰ লগতে সৰু ল'ৰা-ছোৱালী যেতিয়া দাঁত ওলাই তেতিয়া আলুটোৰ বিষ হয় তেতিয়া এই জেলটো কিন্তু লগাব পাৰে আঙুলিটো সফা কৰি বা কটন এডখৰত জেলটো লৈ কিনে যত বিষাইছে তাত লগাই থৈ দিব 10-15 মিনিটৰ কাৰণে লগাই থৈ দিব এটো জেলটো লগালে কি হয় মুখত থু জমা হয় বা সেলাইভেশন হয় তেতিয়া কিন্তু লগালক পেলাই নিদিব মুখত ৰাখিব চেষ্টা কৰিব নহলে জেলটো উলাই গলে কামত নাহিব তাৰ পিছত লাগে থুৱাই পেলাই দিব পাৰে দিনত 3-4 বাৰকে এটো কৰিব পাৰিব নেক্সট জেলটো হ'ল কলগেট পেইন আউট বুলি এটো 6 বছৰৰ পৰা ওপৰৰ মানুহে এটো লগাব পাৰিব এই জেলটো এটা ড্ৰপে লগাই দিলে হয় যত বিষ হৈছে এনেকৈ দিনটো 3-4 বাৰ লগাব পাৰে নেক্সট জেলটো হ'ল হিমালয় কোম্পানী হায়ৰা জেল বুলি একেই আঙুলিটো সফা কৰি কটন এডখৰ জেলটো লৈ কিনে তাত লগাই থৈ দিব 10-15 মিনিটৰ কাৰণে এই জেল যেটা লগাব চেষ্টা কৰিব যেন 1 ঘণ্টালৈকে একো নাখায় তাৰ পিছত খাব পাৰে জেলটো লৈ কিনে যেন চকুত নুমুহায় নহলে এলাৰ্জিক ৰিঅ্যাকশন হৈ যাব পাৰে সো এই বিশেষ টিপস মই কেটামান দিলো এগিটা ফলো কৰিব যদি এনেকুৱা কিবা প্ৰবলেম হয় আমি দেখিছো যে এতিয়া কৰোনা ভাইৰাছৰ কেছ কিন্তু অসমত লাহে লাহে বাঢ়ি গৈ আছে তো ঘৰতে থাকিব সেফ থাকিব যদিও বাহিৰত যাব লগা হয় সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব মাস্ক পিন্ধিব ৰেগুলাৰ হ্যান্ড ওয়াশিং কৰি থাকিব আৰু মোৰ যদি কিবা জানিব লগা আছে ভিডিওটোৰ বিষয় বা কিবা যদি দাঁতৰ প্ৰবলেম হয় কমেন্ট সেকশনত মোক জনাব ভিডিওবোৰ চাই মোক কেনেকুৱা পায় হেতু মোক জনাব আপোনালোকৰ কাৰণে মই ভিডিওবোৰ বনাইছো যেন আপোনালোকক কিবা এটা হেল্প কৰিব পাৰো মই যিমানখিনি নলেজ এতিয়ালৈকে পাইছো ডেন্টাল ষ্টাডি কৰি কিনে আৰু মোৰ ভিডিওবোৰৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব